নমস্কাৰ এছামিছ ৰেচিপিজ এণ্ড ব্লগছৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। আজি মই বনাব লৈছোঁ ব্ৰেডৰ ব্ৰেকফাষ্ট ৰেচিপি এটা। তাৰ বাবে লৈ লৈছোঁ মই ব্ৰেড লৈ লৈছোঁ। কুকি কাটাৰৰ সহায়ত এনেদৰে মই ব্ৰেডটো কাটি লৈছোঁ। এনেদৰে ব্ৰেডৰ মাজৰ অংশখিনি লগতে মই লৈ লৈছোঁ কণী লৈছোঁ মই 5টা। লগতে মই গাখীৰ আধা কাপ লৈ লৈছোঁ। এই ৰেচিপিটো বনাবলৈ কি বস্তুৰ প্ৰয়োজন হ'ব সেয়া মই ভিডিঅ'টোত আগলৈ দেখুৱাই যাম। এতিয়া মই এটা খালী বাউল লৈ লৈছোঁ। ইয়াতে মই 2টা কণী ভাঙি ল'ম। মই কণী 2টা এনেদৰে ভাঙি ল'ম। দুইটা কণী মই এনেদৰে ভাঙি লৈছোঁ। এতিয়া মই ইয়াতে ব্লেক সল্ট এড কৰিছোঁ, ক'লা নিমখ দিলোঁ আৰু অকণমান মই ইয়াতে জালুকৰ গুড়িও দি দিম। এতিয়া মই এইখিনি মিক্স কৰি লৈছোঁ। এখন চামুচৰ সহায়ত মই এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া মই ইয়াতে গাখীৰ লৈছিলোঁ আধা কাপ, সেয়া মই এড কৰি দিছোঁ। মই এতিয়া গোটেইখিনি একেলগে মিক্স কৰি ল'ম। এইখিনি মই এটা মিশ্ৰণ বনাই লৈছোঁ। এতিয়া মই গেছৰ ফ্লেমটো অন কৰি এখন ফ্ৰাই পেন বহুৱাই দিছোঁ। তাত মই অকণমান অইল দি দিছোঁ। মই ৰিফাইন অইল দি দিছোঁ। আপোনালোকে যিকোনো অইলে দিব পাৰে বা বাটাৰো দিব পাৰে। মই ৰিফাইন অইল এড কৰিছোঁ। এতিয়া মই বনাই ৰখা মিশ্ৰণখিনিত ব্ৰেডৰ পিচ এটা এনেকৈ দি দিছোঁ। এতিয়া মই ইয়াতে এটা কণী এনেদৰে দি দিছোঁ। ইয়াতে মই অকণমান নিমখ দি দিছোঁ, সোৱাদ অনুযায়ী দিব, অকণমানকৈ দিলেই হয়। লগতে মই ইয়াতে অকণমান জালুকৰ গুড়ি দি দিছোঁ। এতিয়া মই ইয়াতে এখন ঢাকনিৰে ঢাকি দিম। মই ঢাকনিখন দি 2 মিনিট পিছতে মই চাইছোঁ। এতিয়া মই লুটিয়াই দিম। বেছি টাইম নালাগে এই ব্ৰেকফাষ্টটো বনাবলৈ, একেবাৰে ইজি, সোনকালে হৈ যায়। মোৰ হ'লেই মোৰ হৈয়ে গ'ল। এতিয়া মই মাজৰ অংশটি ব্ৰেডৰ এনেদৰে মই বনাই ল'ম। এইখিনিও মই এটা এটাকৈ ফ্ৰাই কৰি ল'ম। এনেদৰে মই লুটিয়াই দিছোঁ। এতিয়া একেবাৰে সহজ আৰু সোনকালে হৈও যায়, খাবলৈও সোৱাদ হয়। মই আকৌ এবাৰ লুটিয়াই দিছোঁ। হৈছে মোৰ হৈয়ে গৈছে। এতিয়া মই এইখিনি প্লেট এখনত নমাই থলোঁ। মোৰ হৈয়ে গ'ল ৰেচিপি। এতিয়া মই এখন প্লেটত এনেদৰে ব্ৰেডৰ এটা অংশ এনেদৰে লৈছোঁ। লৈ মই ইয়াতে টমেটো চচ এনেদৰে লগাই দিছোঁ। এতিয়া মই ইয়াতে টমেটো লৈছোঁ, এনেকৈ স্লাইচেছ কৰি কাটি ৰাখিছিলোঁ মই। ইয়াত মই ক'লা নিমখ অকণমান দি দিছোঁ ওপৰত। লগতে মই জালুকৰ গুড়ি অকণমান দিলোঁ। এতিয়া মই আকৌ ব্ৰেডৰ টুকুৰা এটা এনেদৰে দি লৈছোঁ। ইয়াতে মই আকৌ টমেটো চচ অকণমান সানি লৈছোঁ। এতিয়া মই ইয়াতে তিয়ঁহ দি দিছোঁ। এনেদৰে
ইয়াতে মই অকণমান পিঁয়াজো দি দিলোঁ আপোনালোকৰ যি মৰ্জি দি দিব পাৰে এনেকৈ তাৰে ওপৰত মই আকৌ এখন ব্ৰেডৰ টুকুৰা দি দিলোঁ একদম সিম্পল ব্ৰেকফাষ্ট মোৰ ৰেডি হৈ গৈছে মই আপোনালোকক কাটি দেখুৱাইছোঁ চিজ থাকিলে দিব পাৰিলোঁ হয় চিজ মোৰ আজি নাই শেষ হৈছে চিজ থাকিলে মই দিলোঁ হয় আপোনালোকে দিব পাৰে এয়া মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল ভিডিঅ'টো যদি চাই ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ